বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ইয়াৰ আগৰ পাৰ্টটো চাইছে তেতিয়াহ'লে গম পায় আমি আছোঁ হিষ্টৰিকেল চিটি শিৱসাগৰত আৰু ইয়াত থকা হিষ্টৰিকেল প্লেচসমূহ আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। সকলোখিনি পৰা নাই যদিও যিমানখিনি পাৰিছোঁ আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এই ভিডিঅ'টোতো আপোনালোকে ইয়াত থকা হিষ্টৰিকেল প্লেচসমূহ দেখিবলৈ পাব। তেতিয়াহ'লে বলক বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি পাই গ'লোহি ৰংঘৰ। So guys, ফাইনেলি পাই গ'লোহি ৰংঘৰ। বহুত গৰম তো সেইকাৰণে ইমান ফেচটো ভাল হৈ থকা নাই, ঘামি এদাই তো বেয়া নাপাব তাৰ কাৰণে। চ' ফাইনেলি পাই গ'লোহি আমি ৰংঘৰ। চ' ৰংঘৰত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' ৰংঘৰ ৰজাসকলে যেতিয়া মানে বিহু হৈছিল বা তেনেকুৱা উৎসৱ পাৰ্বণ হৈছিল তেতিয়া মানে আপোনালোকে ইয়াত খেলা ধূলা হৈছিল বা ম'হ যুঁজ হৈছিল। তো সেই ম'হ যুঁজ ইয়াত আপোনালোকে ৰজাই হৈ ওপৰত বহি পেলাই ইয়াত ফিল্ডত হৈছিল, তো ম'হ যুঁজ চাইছিল। চ' গাইজ, এতিয়া আছোঁ আমি ৰংঘৰত। আপোনালোকক ক'লোৱে আছোঁ ৰংঘৰ। এতিয়া আমি ওপৰলৈ যাম আৰু ওপৰৰ পৰা গৈ পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ, আমি ৰংঘৰৰ ওপৰলৈ আহি আছোঁ। ফাইনেলি এয়াই হৈছে ৰংঘৰৰ ওপৰত। চ' ৰংঘৰৰ ওপৰত দেখিছে ইয়াত একো নাই, মানে ইয়াত কি হৈছিল আপোনালোকে গম পায়। ৰজাসকলে যেতিয়া মানে এই ফিল্ডখন দেখিছে ন, এই ফিল্ডখনত যেতিয়া প্ৰগ্ৰেম হৈছিলে বা আপোনালোকে বিহু হৈছিলে তেতিয়া ইয়াৰ পৰা আপোনালোকে ৰজাসকলে বহি পেলাই আপোনালোকক উপভোগ কৰিছিলে। ফাইনেলি আছোঁ আমি এতিয়া ৰংঘৰৰ ওপৰত। আপোনালোকে যেতিয়া ৰজাসকলে ইয়াত আপোনালোকে বহি পেলাই ৰং উপভোগ কৰিছিলে, মানে সেইকাৰণে ৰংঘৰ নাম আপোনালোকে দেখিছে। এই ফিল্ডখনত আপোনালোকে ম'হ যুঁজ হৈছিলে বা বিহু নৃত্য হৈছিলে আৰু বা বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানসমূহ ৰজাসকলে ইয়াত বহি পেলাই আপোনালোকে উপভোগ কৰিছিলে, সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে ৰংঘৰ। এই গোটেই ফিল্ডখন দেখিছে। ইয়াত আপোনালোকে আগৰ দিনত যেনেকৈ ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ বা বিহু নৃত্য, মল্ল যুঁজ এই সকলোখিনি হৈছে ইয়াত দেখিছে আপোনালোকে। ইয়াত আপোনালোকে যদি চাই ম'হ যুঁজ আছে বা এনেকুৱা ধৰণৰ, এইটো ইয়াৰ পৰা বহিয়ে ৰজাসকলে চাইছিল, সেইকাৰণে নাম দিয়া হৈছে ইয়াৰ ৰংঘৰ। চ' গাইজ, ৰংঘৰৰ ওপৰৰ পৰা আহিলে আপোনালোকে ভিউ দেখাবলৈ চেষ্টা কৰিলোঁ। তো কেনেকুৱা লাগিলে ক'ব। আৰু এতিয়া ডাইৰেক্ট আমি ইয়াৰ পৰা ওলাই দিওঁ। চ' বাই বাই ৰংঘৰ। আকৌ আহি আছোঁ অতি সোনকালে ভালদৰে ব্লগ বনাব। এইবাৰ ইমান এটা খাচ নহ'লে ব্লগবোৰ, সেইকাৰণে বেয়া নাপাব। আকৌ নেক্সট বাৰ যেতিয়া আহিম তেতিয়া ইয়াতকৈ ধামাকা ব্লগ দিবলৈ চেষ্টা কৰিম। তো দেখুৱাবলৈ বহুত আছে, তো সময়ৰ অভাৱৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে বেয়া নাপাব। আকৌ এবাৰ আহিম, আকৌ এবাৰ ধামাকাদাৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।